কবিতাৰ শিৰোনাম সৰাপাতৰ চকু পানী। ৰচনা প্ৰত্যাশী বৰা। দেখিছানে তুমিও চকু পানী সেই সৰাপাতৰ, শুনিছানে বিননি সেই সৰাপাতৰ। সৰাপাত সেয়া যে বিচ্ছিন্ন বিদীৰ্ণ হৈ পৰি থকা সকলোৰে পৰিত্যক্ত, সকলোৰে উপেক্ষিত সৰাপাত। মলয়াৰ ৰাগত নৃত্য কৰা সেই সেউজীয়াবোৰ চোন আজি ভাগৰি পৰিল। পচোৱাৰ তালত হাঁহিৰে স্পন্দিত হোৱা সেই আলোৰণিবোৰ দেখোন হঠাৎ ক্লান্ত হৈ পৰিল। তুমি আগুৱাই যোৱা ৰাজআলিত উপচি পৰিল সেই সৰাপাতবোৰ। শুনিবাচোন খন্তেক মৌন হয়, থমকি ৰবাচোন অলপ সজাগ হয়। মন্ত্ৰমুগ্ধ হবা যেতিয়া শুনিবা সৰাপাতৰ কাহিনী, কৈ যাব জীৱন ৰণৰ অলিখিত বাণী। দেখিছানে তুমিও চকু পানী সেই সৰাপাতৰ, শুনিছানে বিননি সেই সৰাপাতৰ। ধন্যবাদ।